তো হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। মই প্ৰিয়ংকাই মোৰ অন্য এটি মিনি ব্লগৰ সৈতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে 14 আগষ্ট। মই আমাৰ ঘৰৰ মন্দিৰতে এখন শৰাই দিম বুলি ভাবিছোঁ। সেইবাবে মায়ে শৰাইৰ বাবে এইবিলাক যোগাৰ কৰি আছে। মায়ে নাৰিকল কাটি আছে। তো ভিডিঅ'টো চাই থাকক। তো মই এতিয়া সোমাই ল'লোঁ মন্দিৰত। এয়া চাকি দিবলৈ ওলাইছোঁ। এয়া টপটো মোৰ কালি বাৰ্থডেত উঠিছিল। এইটোৱে পিন্ধি ল'লোঁ বাৰ্থডে বুলি। এতিয়া মানে মই চাকি দি আছোঁ। তো গাইজ, বাৰ্থডে বুলি মোক যাতে আজি সকলোৱে আপোনালোকে আশীৰ্বাদ দিয়ে। মই যাতে মোৰ লাইফটোত বহুত বেছি আগলৈ আগবাঢ়ি যাব পাৰোঁ। মই যাতে মোৰ লাইফটোত বহুত ছাকচেছ হ'ব পাৰোঁ। মনে বিচৰা ধৰণে যাতে মই সুখী হৈ থাকিব পাৰোঁ সদায়। মই ভগৱানৰ ওচৰত সদায় এটাই প্ৰাৰ্থনা কৰোঁ, মোক বহুত বেছি টকা পইচা নালাগে, কিন্তু মোক মানসিক শান্তিটো যাতে সদায় দিয়ে, আৰু অভাৱ নোপোৱাকৈ সদায় যাতে মই লাইফটোত আগবাঢ়ি যাব পাৰোঁ। আপোনালোক সকলোৱে মোক আশীৰ্বাদ কৰিব। আমাৰ ঘৰৰ বেলগছজোপাৰ তলতো এগছি মই চাকি জ্বলালোঁ আৰু তাত গাখীৰো ঢালিলোঁ। বাৰ্থডে বুলি মই এপাক টিহু মন্দিৰতো গ'লোঁ সেৱা ল'বলৈ। তাত ছাতি ধূপ জ্বলালোঁ ধুনীয়াকৈ। বহুত বেছিয়ে মানুহ তাত, যিহেতু শাওনৰ শেষ সোমবাৰ, সেয়ে বহুত বেছি মানুহ। তথাপিও আমি ৰখি ৰখি বহুত টাইম চাকি ধূপ জ্বলাই ল'লোঁ। মন্দিৰত গ'লে সঁচাকৈ মনটো বহুত বেছিয়ে পবিত্ৰ পবিত্ৰ লাগে। মন্দিৰৰ পৰা আমি ডাইৰেক্ট গ'লোঁ পাঠশালা চিনেমা হল। তাত আমি গাদ্দাৰ 2 চালোঁ। চাই আমি পৰঠা খালোঁ। পৰঠা খাই আমি ঘৰত উভতি আহিলোঁ। তো তাত আৰু ইমান ভিডিঅ' বনাই থকা নহ'ল। যদি মোৰ এই ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো বাই বাই গাইজ।